প্ৰদীপ দত্তই উজনি অসমত আহিব নোৱাৰিব, আহিলে তাক পিতা হ'ব, একদম স্পষ্ট কথা। ইয়াত বঙালীৰ দাদাগিৰি বীৰ লাচি থানা অসম খিলন দিয়ে, ইয়াত ভূমিপুত্ৰ মানুহ থাকিলে ইয়াত বঙালীৰ দাদাগিৰি চলিব দিয়া নহ'ব। কেব নানোতে এইটো অৱস্থা। হিমন্ত বিশ্বই কিবা মদাহী মানুহৰ নিচিনা কেলে কথা কয়, ৰাতি এটা দিনত এটা ৰাতি কব কেব আনি আমি অসমীয়া মানুহ সুৰক্ষিত কৰিম, আৰু দিনত বঙালী আনি আমাক সুৰক্ষিত কৰিব, দিনত আমাক বঙালীয়ে মাৰিম বুলি কব। এই চব ইয়াত নচলিব। সৰ্বানন্দহঁতৰ নিচিনা মানুহৰ কাৰণে, হিমন্ত বিশ্বৰ নিচিনা মানুহৰ কাৰণে দেশ জাতি আজি যাওঁ আৰু আমাৰ নিচিনা মানুহৰ কাৰণে দেশ জাতি থাকিব, কিন্তু সেইটো আজি কৈ দিছো। আৰু আমি কোনো নপুংসক বীৰ্যহীন কাপুৰুষৰ সন্তান নহয়। এখন যুদ্ধ হ'ব বিজেপিৰ লগত, RSSৰ লগত, আৰু এইখন যুদ্ধ কিন্তু ভয়ানক যুদ্ধ হ'ব। আমাৰ যদি জাতি মাটি ভেটিৰ ওপৰত কোনোবাই চকু দিয়ে, কিন্তু তাৰ চকু কাঢ়ি অনা হ'ব, কিন্তু একদম স্পষ্ট কথা কৈ দিয়া হৈছে। আৰু এই প্ৰদীপ দত্ত বোলাটো যদি অসমত, উজনি অসমত যদি তাক কেনেবাকে আমি দেখিবলৈ হয় নহয়, তাক ইমানেই পিতা হ'ব, সি গম নাপাব বঙালী কোনখন মুখেৰে কয়, অসমীয়া কোনখন মুখেৰে কয়। কিন্তু সেইটো কথা আজি একদম স্পষ্টকে কৈ দিয়া হৈছে। এই চব ইয়াত চলিব দিয়া নহ'ব। এইবোৰ গুণ্ডামি ধনদামি ইয়াত আমি থাকোতে অন্তৰত চলিব দিয়া নহ'ব। কি কৰিব? জেলত দিব, ফাঁচি দিব, গুলিয়াই মাৰিব, মাৰক। এই কিন্তু ভয় নোখোৱাবি আমাক তহঁতি, RSS বিজেপিয়ে ভয় নোখোৱাবি আমাক। আৰু কেব আনিলে ভয়ংকৰ কিন্তু পৰিস্থিতি হ'ব। আমি সদায় কৈ আছো আছে হেংদাং লোৱা নাই, ললে হেংদাং ৰক্ষা নাই, কিন্তু এতিয়া আমি কৈছো হেংদাং আছেও, উলিয়া মোক কাটিমো, কিন্তু একদম স্পষ্ট কথা। কাৰণ অসম নামৰ মাজনীক আমি বচাব লাগিব। এইবোৰ দালালি কেৱল মাত্ৰ ভোটৰ অংকত ইয়াত বঙালী আনি আমাৰ অসমীয়া মানুহক মাৰি শেষ কৰিবলৈ লোৱা যিটো ষড়যন্ত্ৰ, কি আমি বহি থাকিম বুলি ভাবিছে? আমি লাচিত চিলাৰায় দেশৰ মানুহ, আমি বহি নাথাকো। আমি এটা যোদ্ধা যদি অতীজৰে পৰা আছিলো, এতিয়াও আমি যোদ্ধা। আমাৰ সেইটো তেজ আমাৰ সদায় থাকিবই। আৰু এনেকে কিন্তু নহব। অসম কিন্তু এনেকে ধ্বংস কৰিব লাগিব। ক'ৰবাত প্ৰদীপ দত্তৰ থাৰ্ড ক্লাছ বঙালী এটাই আমাৰ মাতৃভাষাক উপলুঙা কৰিব, আৰু এই বঙালীটো ভয়ত আমি ঘৰত লুকাই থাকিম। কিন্তু তাৰ কিন্তু ঘৰৰ পৰা ওলোৱা নিষিদ্ধ আজিয়ে ঘোষণা কৰা হৈছে। প্ৰদীপ দত্ত ৰায় কিন্তু যদি বৰাক উপত্যকাৰ বাহিৰ হয় নহয়, তাক কিন্তু পিতা হ'ব। এইটো আকৌ পুনৰবাৰ কৈ দিছো। কিন্তু এইবিলাক ইয়াত চলিব দিয়া নহ'ব। কিন্তু তাক পিতা হ'ব। আৰু ইয়াৰ পৰা সেইটো ভাবুকে এখন মঞ্চ পাই দিছো, বীৰ লাচিত থানাৰ মঞ্চ পাই দিছো। অসমীয়া ভাষা অসমত চলিব, আমি কেলে আন্দোলন কৰিম? কোনো প্ৰয়োজন নাই। তেতিয়া যোনে বঙালী ইয়াত জাপি দিবলৈ চেষ্টা কৰিব, সিহঁতক পিতা হ'ব। কি কৈছে? অসমীয়া বাংলা ভাষা যদি নকৰে অসমত, তেতিয়া সি আন্দোলন কৰিম কৈছে। সেই আন্দোলন কৰি ৰাজপথত আহক, তাক ইমানেই পিতা হ'ব ৰাজপথত, সি আৰু জীৱনত আৰু আন্দোলন কৰিব নোৱাৰে। চিধা কথা। পিটিম সি আন্দোলন কৰিলে। ক'ত আন্দোলন কৰিব সি? প্ৰদীপ দত্তৰ নামৰ নপুংসকটোৱে ক'ত আন্দোলন কৰিব সি প্ৰথম এইটো কথা স্পষ্ট কৰক। উজনি অসমত যদি আন্দোলন কৰিবলৈ সাহস আছে আহক, নামনি অসমতো যদি সাহস আছে আহক, তাক পিতা হ'ব, ৰাজপথতে পিতা হ'ব। আন্দোলন কৰিব।